Hello viewer, আজি মই এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছো। আজি মই বনাম ৰেষ্টুৰেন্ট টাইপ এগ কাৰী, মছলা এগ কাৰী। গতিকে আকি কেনেকৈ ৰেষ্টুৰেন্ট টাইপ বনাব পাৰি আহক মই ভিডিওটো আৰম্ভ কৰো। কেনেকৈ মই বনাইছো তাৰ বাবে মই বইল কণী 3টা লৈছিলো। ইয়াত মই নিমখ, হালধি আৰু জলকীয়াৰ গুৰি লৈ মই অকমান মেৰিনেট কৰি থৈছিলো। এইখিনি মই এতিয়া অকমান গৰম তেলত এইখিনি মই কণী কেইটা মই ভাজি লম। আপোনালোকে ৰংচুৱা কৰি কণী কেইটা ভাজিব, এনেকৈ কৰি ভাজি থাকিব। এতিয়া মই এইখিনি কণী কেইটা ভজা হৈ গৈছে। এতিয়া মই সেই একে তেলতে মই দিম শুকান জলকীয়া দিম 2টা আৰু তেজপাত দিছো 1টা 2টা আৰু মই পাঁচফোৰণ দিছিলো, অকমান পাঁচফোৰণ দিছিলো। এইখিনি মই অকমান ৰংচুৱালৈকে ভাজি থাকিম। এতিয়া মই তাত দালচিনি, লং, এলাইচি দি দিছিলো। এতিয়া মই মিহিকৈ 2টা পিয়াজ কাটি লৈছিলো, একদম মিহিকৈ। আপোনালোকে গ্ৰাইণ্ডাৰ কৰিব পাৰে, মিক্সিত নহলে বা মিহিকৈ একদম কাটি ল'ব পাৰে। এনেকুৱাকৈ কটা পিয়াজখিনি মই ইয়াত গৰম তেলখিনি দি দিছো। এইখিনি মই অকমান ধুনীয়াকৈ ভাজি ল'ম যেতিয়ালৈকে অকমান তেল এৰি নিদিয়ে, অকমান ৰংচুৱা নহয় পিয়াজবোৰ। মই ভাজা হৈ গৈছে, অকমান ৰংচুঙীয়া হৈছে। ইয়াত মই আদা নহৰুৰ পেষ্ট দিছো। এইখিনি ৰং ভজা হৈ গৈছে, অকমান লগাৰ দৰে হৈছে। এতিয়া মই ইয়াত দিম এটা বিলাহী। আপোনালোকে বিলাহীটো মিক্সিত মাৰি ল'ব পাৰে, নতুবা মই চাটনি বটা হেৰিত মই পিহি লৈছিলো। আপোনালোকে যি চাটনি বনা হেৰি আছে ষ্টিলৰ, তাতো আপুনি ৰুকি ল'ব পাৰে। বিলাহী কেইটা ধুনীয়া হয়, এনেকৈ মিক্সিত নামাৰিলেও কথা নাই। এতিয়া এইখিনি মই অকমান ভাজি যেতিয়ালৈকে তেল এৰি নিদিয়ে মছলাখিনিয়ে, এতিয়া মই তাত দিছো জিৰাৰ গুড়া, ধনিয়া গুড়া, গৰম মছলা, মিট মছলা আৰু আপোনালোকে যি মছলা ব্যৱহাৰ কৰে দি দিব। মই ইয়াত গৰম মছলা, মিট মছলা, জিৰা, ধনিয়া এইখিনি মই দি দিছো, বেলেগ মছলা মই দিয়া নাই একো। এতিয়া মই অকমান শুকান জলকীয়া মই 3টামান মিক্সিত বটি লৈছিলো, অকমান মিহিকৈ নহয়, অকমান দখৰীয়াকৈ। সেইখিনি মই দি দিছো আৰু নিমখ মই সোৱাদ অনুসৰি নিমখ দিছো, আপোনালোকে সোৱাদ অনুসৰি নিমখ দিব। এতিয়া মই কি কৰিছো, দুই টুকুৰা ৰুটি মই পানীত জিকাই এইখিনি মই মিক্সিত মাৰি ল'ম। 2 টুকুৰা মানে ব্ৰেড মই পানীত তিয়াই থৈছিলো, সেইখিনি মই পেষ্ট বনাইছো। সেইখিনি মই ইয়াত দি দিছো। ধুনীয়া গ্ৰেভি হয়, আপোনালোকে দিব পাৰে। নহবা ইয়াৰ সলনি আপোনালোকে বেচনো অকমান দিব পাৰে গুলি পেলাই, গ্ৰেভিটো ধুনীয়া হয়। মই বেচন নাই কাৰণে মই এই ব্ৰেড 2 টুকুৰা মই মিক্সিত মাৰি দিছো। দেখিছে ধুনীয়া এটা মছলা তৈয়াৰ হৈছে। এইখিনি অকমান ৰংচুৱাকৈ ভাজি থাকিব। এতিয়া এই মছলাখিনি তেল এৰিছে। এতিয়া মই ইয়াত গৰম পানী দিম অকমান। আপুনি সোৱাদ জোখমতে পানী দিব, বেছি ডাঠ নকৰিব, বেছি পানীও নকৰিব। যেনেকুৱা ৰেষ্টুৰেণ্টত যেনেকুৱা অকমান ডাঠ কাৰী বনাই তেনেকুৱা চিষ্টেমত ৰাখিব। এতিয়া মই অকমান পানী দিব লাগিব, পানী দিলো অকমান। এতিয়া মই এইখিনি 5 মিনিটমান মই কণীকেইটা দি মই ভালদৰে সিজাম। এতিয়া মই কণী কেইটা দিম ইয়াত আৰু মই 2 চামুচ মই দিছো চচ দিছিলো, টমেটো চচ। আপোনালোকে এই ক্ৰীমৰ 2 চামুচ দিব পাৰে, মই ক্ৰীম দিয়া নাই, আপোনালোকে দিব পাৰে। ক্ৰীম দিলে ধুনীয়া হয়। আৰু যদি ঘৰত কচুৰি মেথি থাকে, আপোনালোকে কচুৰি মেথি পিহি অকমান দি দিব, তেতিয়া ধুনীয়া এটা টেষ্ট ধুনীয়া গোন্ধ আহে এটা কচুৰি মেথিৰ। এতিয়া মই ঢাকনিখন দি মই 5 মিনিটমান ভালকৈ উতলাই ল'ম। এতিয়া ধুনীয়াকৈ উতল আহিছে, দেখিছে ধুনীয়া হৈছে। ইয়াত মই মান ধনিয়া কাটি দিছো, আপোনালোকে ধনিয়া কাটি দিব, ধনিয়া পালে, নহ'লে মান ধনিয়াও দিব পাৰে। এতিয়া এইখিনি ধুনীয়া এটা কাৰী হৈছে, দেখিছে কি ধুনীয়া। চাওক এতিয়া এইখিনি মোৰ হৈ গৈছে ৰেষ্টুৰেণ্ট টাইপ এগ মছলা কাৰী। চাওক এইখিনি মই এটা বলত মই উলিয়াই লৈছো। চাওক ধুনীয়া গ্ৰেভি হৈছে।
গতিকে মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি নতুনকৈ মোৰ ভিডিঅ'বোৰ চাইছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ হেভ এ নাইস ডে